নমস্কাৰ যিসকলে কৈ থাকে মোক যে আমি এগিলাছ সাজ খাই টমটমাই থাকোঁ বেছিকৈ গতিকে তেওঁলোকক আজি এই অফাৰটো দিছোঁ আজি আমাৰ গাঁৱলীয়া ফাৰ্ম হাউচখনৰ পৰা আপোনালোকে এটা ভিডিঅ' অৱশ্যে ভিডিঅ'টো 18+ সকলৰ বাবে আৰু যিসকলে বেয়া পায় প্লিজ ভিডিঅ'টো স্কিপ কৰি দিব আৰু ভিডিঅ'টো আজি মই বিশেষ একো এডিট নকৰোঁ একো ভইচ নিদিওঁ ভিডিঅ'টো বেলেগে হেণ্ডেল কৰিছে 8 কিলো সাইজৰ বৰালি তাৰে 4 কিলো ঘৰলৈ ৰাখিলোঁ বাকী 4 কিলোৰ ইয়াত আছে প্ৰায় 2.5 কিলো মানৰ এটা বুন্দা ভজা কৰে এইটো ইয়াত অকল আদা নহৰু দি আৰু মান ধনিয়া পাত থালিখন এইটো ৰাজা থালি বুলি কয় এখন তাত লৈছোঁ প্ৰায় 2.5-3 কেজি মানৰ আছে বাকী 2 কেজি মাছ বিলাহী দি পেলাই আকৌ বনাই আছে মাছটোৱে এইটো আচলতে খাম আৰু এইটো কি ভাজি বুন্দা ভাজি এই বুন্দা ভাজি আপোনালোকে খাই পাইছে নাই জনাব এইটো বুন্দা ভাজি বৰালি মানে বৰালি মাছৰ এইটো বুন্দা ভাজিটো অকণ টেষ্ট কৰি চাওঁ অলপ দেখিলে ইমান টান চাওঁ যে সেইটো হেৰিটো ল'লি এই কলচীটো ল'লি কলচী মানে মাংসৰ নিচিনা বৰালি মাছ কিন্তু 8 কিলো চাইজৰ বৰালি মাছৰতে আজি আমাৰ আকৌ ফাৰ্ম হাউচত খানা এইকেইদিন মোৰ দোকানত স্কলাৰশ্বিপৰ অনলাইন চলি আছিলে আৰু দিনটো ব্যস্ত আছিলোঁ তাৰ মাজতে সন্ধিয়া মোলৈ এটা ফোন আহিল মানে এই ফাৰ্ম হাউচৰ অনাৰজনে ফোন কৰিলে যে চমুৱা সন্ধিয়া সময়ত পাৰিলে পাক এটা মাৰিবা মোৰ ফাৰ্ম হাউচলৈ আকৌ এবাৰ আমি এতিয়া বৰ্তমান আছোঁ ঢকুৱাখানাত আমি বৰালি মাছ নিবলৈ আহিলোঁ প্ৰায় 8 কেজি ওজনৰ বৰালি লৈ লৈছোঁ আৰু আজি সকলোৱে ভালকৈ খাম অৱশ্যে এইকেইদিন কণ্টিনিউ খাই আছোঁ তথাপিও তেওঁৰ আমন্ত্ৰণ ৰক্ষা কৰিলোঁ কাৰণ তেওঁ মোৰ বন্ধু হয় মোৰ ভাতৃপ্ৰতিম গতিকে পুনৰ আজি ফাৰ্ম হাউচলৈ আহিলোঁ আৰু তেওঁ সুন্দৰকৈ বৰালি মাছখিনি মেৰিনেট কৰিছে আৰু এতিয়া ফ্ৰাই কৰিবলৈ ৰখি আছে বোলে জুই ধুনীয়াকৈ কেৰাহী পাতি থৈ দিছে চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব মজা পাব 2 কিলো বিলাহীৰ লগত এতিয়া মানে মাংসটো মাছটো বনোৱা হ'ব এইটো ৰি কৰি 2 কিলো মাছ বিলাহীৰ লগত ভাত খাবৰ কাৰণে বনোৱা হ'ব আমাৰ এবাৰ দেখাই টচ মাৰি দিছে আমাৰ এইটো গাঁৱলীয়া ফাৰ্ম হাউচ ইয়াত আনলিমিট চলে মানে জীৱন জিন্দাবাদ কৰিবলৈ মন গ'লে আমাৰ এই গাঁৱলীয়া ফাৰ্ম হাউচলৈ আহিলে হৈ গ'ল সকলোৱে কেতিয়াবা আহিব যদি এনেকৈ যদি আমাৰ লগত এনজয় কৰিব মন যায় জাষ্ট মোক মেছেজ এটা কৰি দিব ইনবক্সত ৱেলকাম জনাম বঢ়িয়াকৈ খাই পেলাই টেনশ্যন নাই একো প্ৰব্লেম নাই ইয়াতে শুই থাকিব পাৰিব চব এক্সট্ৰাকৈ আছে মানে লুডিং ফুডিং এভৰিথিং ভাত খালে নাই ভাত খালে নাই বনি আছে ভিডিঅ' বনি আছে বেকগ্ৰাউণ্ডৰ বঢ়িয়া গান বাজি আছে এইটো আমাৰ টাইমত এইবিলাক গান একদম হেৰি হিট दोस्त केना टिप नेকি আমাৰ ইয়াত আমি বিশেষ কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই আমাৰ ধুনীয়া ধুনীয়া লগত ভাইটিকেইটা আছে সিহঁতে ধুনীয়াকৈ চব ৰেডি কৰি দিয়ে আৰু মই কৈছিলোঁ আজি ভিডিঅ'টো মই কোনো এডিট কৰা নাই সম্পূৰ্ণ যেনেকৈ থাকোঁ যেনেকৈ খাওঁ তেনেকৈ দেখাইছোঁ আৰু মনত ৰাখিব মাদক দ্ৰব্য স্বাস্থ্যৰ বাবে হানিকাৰক ন মই শ্ল'টো মোক দিয়া সৰুটো মোক দিয়ক আপুনি ট্ৰেক্টৰ ঢালি ট্ৰেক্টৰ পাব ল'লে নি যোনে নহ'লে ভাতটো এতিয়াতো ভাতটো এনেও বেছি নোসোমায় জোচাক থালিটো এটাই খা ট্ৰেক্টৰ থালিটো এটাই খা এইটো হ'ল জোচাক থালি জোচাক থালি কোনটো এইটো জোচাক ট্ৰেক্টৰটো কোনটো এইটো ট্ৰেক্টৰ নি ৰাৱণৰ ভাগ আছিলে কি ট্ৰেক্টৰ ইঞ্জিনটো এইটো টেলাৰটো সেইটো আচ্ছা এইটো মোৰ বোলে মোক দিছে ট্ৰেক্টৰ থালি এওঁ দিছে লওক পকাজা লওক আপোনাক দিছে বোলে একো নাই এইটো ট্ৰেক্টৰ থালি পকাজা খাব আৰু জোচাক থালি খাইছে আমাৰ পাপুৱে খাইছে আৰু মোৰ থালিটো কি আছে মোৰ নৰ্মেল থালিটো দিয়া হ'ব মোৰ নৰ্মেল থালিতে হৈ যাব আমাৰ গাঁৱলীয়া এই ফাৰ্ম হাউচত মানুহে ইয়াৰ সন্নিৱিষ্ট কৰিলে এই ভীমৰ থালিটো এবাৰ দেখাই দিয়ে এবাৰ ভীমৰ থালি
এখন 4টামান ইয়াৰ পৰা আহিলে 30% মানুহ এটা দেখাবা দেই অকল খালি নহয় 30% আহি সন্নিবিষ্ট হ'ল মানুহ আছে নে চব মন নিদিলে দুখ পাব দুখ পাব দি দিছে দিওঁ অলপ মৰমত এইবিলাক আমাৰ মৰম চেনে ভাতৃত্ব বোধ খাই দিওঁ আৰু মাছো দিছে অ'কে এইটো উঠাব লাগিব এইটো নুঠিলে বেয়া হ'ব। এইখন খালি চকুত আছে আৰু অলপ সজাই আজি আমাৰ 8 কেজি বৰালি এটা আছিলে আমি 2 4 8 কিলো 300 8 কিলো 300 গ্ৰামৰ এটা বৰালি 2 4 6 7 8জন মানুহৰ ভিতৰত চ' আমাৰ গাঁৱলীয়া ফাৰ্ম হাউচত আমি গাঁৱলীয়া আৰু আমাৰ গাঁৱলীয়া ফাৰ্ম হাউচত এনেকে বিন্দাছ চলি থাকে জীৱন জিন্দাবাদ আৰু ভিডিঅ'টো টিপটোৱে এসাঁজ খাইছো আৰু ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছো অকণমান চবে ভাত খাব লৈছো এতিয়া অকণমান দেখাই দিয়ে চবকে ফ'কাছটো অন কৰি দিবা এজন আমাৰ ফাৰ্ম হাউচৰ অনাৰ মালিক তাৰপিছত দেখাই নিদিব মালিক